জয় শ্রী রাধা কৃষ্ণ। আমি পাহৰি গৈছো মানৱতা, মৰম, স্নেহ। আমি আনক দমন কৰিব বিচাৰো শোষণ কিংবা প্ৰতাৰণা। আমি প্ৰতিটো পাপৰ ফল ভোগ কৰিবই লাগিব। ই চিৰসত্য। ইতিহাস ইয়াৰ সাক্ষী। কৌৰৱ ধ্বংস হৈছিল, সত্যৰ জয় হৈছিল। শাস্তি আমি পাবই লাগিব। হয়তো সময়ৰ অপেক্ষা, হয়তো এতিয়াই আমি বুজিব পৰা নাই, উপলব্ধি কৰিব পৰা নাই, কিন্তু ই চিৰসত্য। কৰ্মৰ ফল প্ৰত্যেকেই ভোগ কৰিবই লাগিব। লাইভ এণ্ড গড চেনেলটোলৈ সকলো ভক্তবৃন্দক স্বাগতম জনাইছো। প্ৰভু বাকে বিহাৰী সকলোৰে মংগল কৰক, কল্যাণ কৰক। দম্ভ, দৰ্প, অভিমান, ক্ৰোধ, কৰ্কশ বাক্যৰ প্ৰয়োগ, অজ্ঞতা, অসুচি, মিছা অহংকাৰ, বুদ্ধিহীন, বিদ্বেষ পৰায়ণ, নিষ্ঠুৰ, অসৎ ব্যৱহাৰ, লক্ষ্যহীন, অনিত্যৰ প্ৰতি আকৃষ্ট, ইন্দ্ৰিয় ভোগত লিপ্ত, উৎকণ্ঠাপূৰ্ণ, পৰমেশ্বৰৰ প্ৰতি ঈৰ্ষা, প্ৰকৃত ধৰ্ম অৰ্থাৎ সনাতন ধৰ্মৰ নিন্দা, শাস্ত্ৰবিধি অমান্য কৰা ইত্যাদি হ'ল আসুৰিক স্বভাৱ সম্পন্ন ব্যক্তিৰ গুণ। আজি আমাৰ পৃথিৱীত আসুৰিক গুণসম্পন্ন ব্যক্তিৰ সংখ্যা বেছি, যাৰ ফলত হিংসা, হত্যা, সন্ত্ৰাস আদিৰ সংখ্যা বৃদ্ধি হৈছে। অতীততো ইয়াৰ কিছু প্ৰভাৱ আছিল। ধৃতৰাষ্ট্ৰ আছিল জন্মান্ধ, কিন্তু তেওঁৰ অসৎ পুত্ৰসকলক সমৰ্থন কৰাৰ যি ধৰ্ম বিষয়ক অন্ধতা, সেইটো আছিল তেওঁৰ আটাইতকৈ ডাঙৰ অন্ধতা। দেহৰ অন্ধতাই মানুহৰ পাৰমাৰ্থিক উন্নতিত বাধা দিব নোৱাৰে, কিন্তু কোনোবাই যেতিয়া পাৰমাৰ্থিক বিষয়ত অন্ধ হয়, তেতিয়া তেওঁ দৈহিকভাৱে সম্পূৰ্ণ সুস্থ হোৱা সত্ত্বেও তেওঁৰ পাৰমাৰ্থিক অন্ধতাই মানৱ জীৱনৰ প্ৰগতিৰ পথত প্ৰতিবন্ধক হৈ পৰে। মহাৰাজ যুধিষ্ঠিৰ আছিল তেওঁৰ পিতৃৰ ন্যায্য উত্তৰাধিকাৰী, কিন্তু ধৃতৰাষ্ট্ৰই তেওঁৰ নিজৰ পুত্ৰসকলৰ কাৰণে পক্ষপাতিত্ব কৰি তেওঁৰ ভায়েকৰ পুত্ৰসকলক ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰিবৰ কাৰণে নানা ৰকমৰ অসৎ উপায় অৱলম্বন কৰিছিল, যাৰ ফলত কৌৰৱসকল ধ্বংস হৈছিল। বৰ্তমান কলিযুগ। এই কলিযুগৰ প্ৰভাৱত অসুৰ শ্ৰেণীৰ লোকৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমান আধ্যাত্মিক জ্ঞানৰ অভাৱত মানুহে নিজৰ মূল উদ্দেশ্যৰ পৰা বিভ্ৰান্ত হৈ পৰিছে। আজি আমি মানৱতাক পাহৰি ধাৰ্মিকতাৰ পৰা আঁতৰি আছো। ধৰ্ম অবিহনে পৃথিৱীত সুখ শান্তি অসম্ভৱ। আজি ধৰ্মক লৈ ৰাজনীতি, ধৰ্মক লৈ হিংসা, এয়াই নেকি ধৰ্মৰ উদ্দেশ্য? যি ধৰ্মই মানৱতাৰ শিক্ষা দিয়ে, সুখ শান্তিৰ পথ দেখুৱায়, সেই ধৰ্মৰ নামত মানুহ পশুলৈ পৰিৱৰ্তন হৈছে। অৰ্থাৎ ধৰ্মীয় ৰীতি নীতিৰ পৰা আঁতৰি আজিৰ মানুহে ধাৰ্মিক হোৱাৰ অভিনয় কৰি আছে। আমি সনাতন ধৰ্মক পাহৰি গৈছো, যাৰ বাবে আজি পৃথিৱীত মানুহে জীৱনৰ মূল উদ্দেশ্যৰ পৰা আঁতৰি গৈ আসুৰিক হৈ পৰিছে। এই আসুৰিক
মনোভাৱ আঁতৰ কৰিবলৈ আমি ভগৱান শ্ৰীকৃষ্ণৰ পাদ পদ্মত আশ্ৰয় গ্ৰহণ কৰিবই লাগিব। এয়াই হৈছে জীৱনৰ পৰম ৰহস্য, পৰম উদ্দেশ্য। সেয়ে ভগৱান শ্ৰীকৃষ্ণক এবাৰ হ'লেও স্মৰণ কৰক, তেওঁৰ নাম জপ কৰক। প্ৰভু বাকী বিহাৰীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক, আস্থা ৰাখক আৰু সুখী হওক। জয় প্ৰভু জগন্নাথ। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।